গাইজ ৱেলকাম বেক টু মাই চেনেল ডিগবৈ ইউটিউবাৰ। তো বহুত দিনৰ পাছত আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিছোঁ। আজি নাইকৈ মোৰ 6-7 মাহ হৈ গ'ল মই ইউটিউবত ভিডিঅ' এটা আপলোড কৰা নাই। কেলৈ আপলোড কৰা নাই সেই ৰিজনটো ক'ম আপোনালোকৰ পাছত। আৰু আজি ভিডিঅ'টোত ইমান বিশেষ একো টপিক নাই, যিহেতু মই এতিয়া ITI কৰি আছোঁ দুলীয়াজানত। তো দুলীয়াজানত ৰুম লৈ আছোঁ। আমি 3টা থাকোঁ ৰুমত, ডিগবৈ গোটেইকেইটা আমি। তো এটাই লেবৰেটৰী কৰিছে আৰু এটাই ITI কৰি আছে মোৰ লগত একেলগে। আৰু তো আজি ভিডিঅ'টো ইমান বাকী একো নাই, যে ৰুমত কি কৰোঁ কি নকৰোঁ সেইবোৰে দেখাবোৰে কেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰে তেনেকুৱা কিছুমান সৰু সৰু ভিডিঅ' আপোনালোকক দেখাম। আৰু বাকী তেনেকুৱাই একো নাই, আপোনালোকক দেখাব এবাৰ ট্ৰাই কৰিম। লোৱা মানুহ অলপমান লেতেৰা হ'বই আৰু ইমানো আৰু চফা কৰি নথওঁ, হ'লেও যিমানখিনি পাওঁ চফা কৰিবলৈ চেষ্টা কৰিছোঁ। তো দেখাইছোঁ, এইটো হৈছে আমাৰ ৰুমটো। এইখন হৈছে আমাৰ পঢ়া টেবুলখন। এনেই মানুহে এখন বাৰু ভাত খোৱাৰ কামত ইউজ কৰে, বাট আমি যিহেতু এই ৰুমত থাকিলে কোৱা এইবোৰত ভাত খাব আছে, বিচনাত খাওঁ, নহ'লে তলত পাতি পাৰি পিনে তলত খাওঁ। তাৰপিছত সেইটো লগৰটো যোনটোৱে লেবৰেটৰী কৰি আছে তাৰ নামটো বিদ্যুৎ। তাৰপিছত সেইটো লগৰটো বিচনা এখন, তাৰপিছত মোৰ বিচনা এখন। তো সি ইফালে বহি ল'লে মই এইফালে বহি পিনে, তো ইয়াত দুয়োটাই ধুনীয়াকৈ প্ৰেক্টিকেল কৰোঁ। তাৰপিছত আৰু এইটো ইয়াত চাউণ্ড বক্স আনি থৈ দিছোঁ। তাৰপিছত এনেকুৱা, তাৰপিছত আৰু এইটো হৈছে, তো এইটো মুখ চুখ ধুব পাৰে। লগৰবোৰ আহিলে কেপি চেপি খাই পিক চিক পেলাই থাকে যে, তো সেইকাৰণে এইখন আনি পিনে থৈ দিছোঁ ইয়াত, যাতে কোনো নেপেলায় বুলি ভাবোঁ, বাট আহি পিনে সকলোৱে পেলাই বাৰু। তাৰপিছত এইটো হৈছে আমাৰ লেট্ৰিন বাথৰুম, ভিতৰলৈ নাযাওঁগৈ বাৰু এইটো। তাৰপিছত আৰু এইটো হৈছে এইটো মানে এনেই আৰু চোফা টোফা আহি পিনে ইয়াত থ'ব পাৰি মানে। বাট আমি যিহেতু এতিয়া ষ্টুডেণ্ট হৈ ক'ত এইবোৰ ফেমিলিৰ নিচিনা, একচুৱেলি এইটো এনেকুৱা ৰুম নহয়, এইটো হৈছে এটা ভাড়াঘৰৰ নিচিনা। তো সেইকাৰণে ৰুমটো বহুত ডাঙৰ। তাৰপিছত আৰু এইটো হৈছে আমাৰ পাকঘৰ। তো এইবোৰেই আলু পিঁয়াজ গেছ এইবোৰ, আৰু এইখিনি ৰাতিলৈ মাংস। আজি মাংস লৈ আনিছোঁ, কেনেকৈ বনাম আপোনালোকক দেখাম বাৰু। তো এইবোৰে আৰু ৰুমত একচুৱেলি বহুত বৰ লাগে। এতিয়া যি নহওক ডিগবৈত সৰু পৰা থকা, তাত এইখিনি ল'ৰাক চিনি পাওঁ, এইখিনি ল'ৰাক চিনি পাওঁ, অকণমান ওলাই গ'লে ভাল লাগে। আৰু ইয়াত তেনেকৈ কোনো ইমান চিনাকি নাই যে, সেইকাৰণে দিনটো ৰুমৰ ভিতৰতে সোমাই থাক। ছানডে, তাতো আজি ছানডে যিহেতু, আজিতো আৰু বৰ লাগে। আজি চবচে বেছি বৰ লগা হৈছে দিনটো ছানডে। এনেই ওলাই মেলি যাবলৈ এই ইয়াত দুলীয়াজানত বহুত ধূলি। এই দুলীয়াজান নহয়, একচুৱেলি নামটো ধুলীয়াজান হ'ব লাগিছিলে। ইয়াত যেনেকুৱা ধূলি ন, অহা মানুহখিনিয়ে নিশ্চয় গম পাব ইয়াত দুলীয়াজানত কিমান ধূলি। আৰু ইয়াত চৰ্দি হৈয়ে থাকিব, মানে কৈছোঁ নহয়, কিমান দিনৰ আগতে মোৰ চৰ্দি হোৱা ভাল হয়হে, আকৌ যদি ওলাই যাওঁ মাজতে ধূলি লাগি আকৌ চৰ্দি হৈয়ে যায়। তো সেইটোৱে। তাৰপিছত আৰু মাংসখিনি কেনেকৈ বনাম দেখাম। তাৰপিছত যেতিয়া ঘৰত থাকিলে সদায় মায়ে দেউতাই এনেকৈ বনাই মেলি দিয়ে। এতিয়া ৰুমত আহি পিনে বহুতখিনি কষ্ট কৰিবলগীয়া হয়, যিহেতু PG নহয় ৰুম হয়। নিজে খানা বনাব লাগে, নিজে ঘৰ চাফা কৰিব লাগে, নিজে কাপোৰ ধুব লাগে, বহুতখিনি কাম থাকে। তো আজি ভিডিঅ'টো ইমানো ইণ্টাৰেষ্টিং নহয়, বাট হ'লেও চাই ভাল পাব বুলি আশা কৰিলোঁ। আৰু মই 1 উইক চেলেঞ্জ দিছোঁ যে মই মানে ৰেগুলাৰ ভিডিঅ' আপলোড দিবলৈ মই ট্ৰাই কৰিম। একচুৱেলি মেইন প্ৰব্লেমটো হৈছে এডিট কৰোঁতে বহুতখিনি কষ্ট হয়। হ'লেও মই ট্ৰাই কৰিম বাৰু যে আপোনালোকক 1 উইক মই মানে ভিডিঅ' আপলোড কৰিবলৈ ট্ৰাই কৰিম। আজি ছানডে, একদম নেক্সট ছানডেলৈকে ৰেগুলাৰ ভিডিঅ' দিম বুলি মোৰ একদম সৰুতে মৰা ফটো, একবি মানে মোৰ ফেমিলিৰ লগত মৰা ফটো। যিহেতু এতিয়া ফেমিলিৰ পৰা দূৰত আছোঁ, তেন্তে প্ৰতিটো ক্ষণত মনত পৰিয়ে থাকে। ফাৰ্ষ্ট টাইম ওলাই আহিছোঁ ৰুমত থাকিবলৈ, তো মাহঁতেও কষ্ট পাইছে মই গম পাম। যিয়ে নহওক মা দেউতা দাদাৰ লগত গোটেইকেইটাৰ লগত ধেমালি কৰি থাকোঁ যিহেতু, সেইটো আমনি পাবই। মই সৰুটো নাই ঘৰত। তাৰপিছত আমাৰ সৰুৰ পৰা ফটো মই এখন ফটোকপি দেখাইছোঁ বোলো, এই কপি ফটো। এয়া হৈছে মই দাদা মা পাপা। মা বাৰু শকত হ'ল এতিয়া যথেষ্টখিনি। মানে এনেই ইমান পাৰ্টি চাৰ্টি হৈ নাথাকে, যেতিয়া পাৰ্টি হয় তেতিয়া আমাৰ এই লাইটটো জ্বলি যায়, এনেকুৱা হৈ যায়। এইটো এনেকুৱা মানে সেই এনেকুৱা যেনেকুৱা ষ্টিক টাইপ এডাল থাকে তেনেকুৱা লাইট নহয়, এইটো যোনটো দিৱালীত যোনটো ইউজ কৰে সেই লাইটটো হয়। এইটো লাইট কেলৈ, এইটো ফাৰ্ষ্টত আমাৰ দোকানত আছিলে। তো দোকানত থকাৰ পাছত মানে দোকানত যেতিয়া দিৱালী টাইমত লগাইছিলে, তো দিৱালী লগোৱাৰ পিছত তাৰ পাছততো এনেই থাকি যায় ন। তাৰপিছত আনিলোঁ মই ঘৰলৈ, মোৰ ৰুমটোত অনাৰ পিছত তাৰপিছত ৰুমত সেই কেইদিনমান থাকিব পালোঁহে, 1-2 মাহমান থাকিলোঁ। তাৰপিছত আহিলোঁ আকৌ দুলীয়াজান এইটো ৰুমত আহিলোঁ।
তো এইটো ৰুমত অহাৰ পিছত লাইটটো একেবাৰে ইয়ালৈ লৈ দিলোঁ সময় হ'ল 8:44 এতিয়া পূৰা খানা বনোৱা টাইম আহি গৈছে আৰু লাহেকৈ তো খানাখিনি বনাম এতিয়া ডাইৰেক্ট লগ পাম পাকঘৰত তো চাই থাকক এতিয়া পাকঘৰত বনোৱা টাইম হৈ গ'ল যিহেতু এতিয়া টাইম হ'ল 9:50 তো এতিয়া টাইম হৈ গ'ল আছে এইখিনি বাট খাবলৈ মন নাই তো সেইকাৰণে জোল নবনাওঁ বাছ ফ্ৰাই কৰি দিম এইখিনি আলু পিঁয়াজ তাৰপিছত মাংস দেন চাই থাকক কেনেকৈ বনাম ইয়াত চাউল আছে চাউল দি আনি ৰেডি তাৰপিছত আৰু ইয়াত এইখিনি মাংসখিনি আছে আৰু আমাৰ এখেতে ই আকৌ কি হ'ল ই গেছটো সেই লাইটাৰ দি জ্বলাবলৈ ভয় পায় কি ষ্টাইল জানো সিয়ে গম পায় সদায় সেই জুচলা কাঠি দি লগাবহি সেইখিনি হৈ গ'ল তো অলপমান কষ্ট হয় আৰু যিহেতু ৰুমত আছোঁ তো এইবোৰ চব নিজে বস্তু বনাব লাগে তো সেইখিনি অকণমান প্ৰব্লেম থাকে কেতিয়াবা নিমখ বেছি হয় কেতিয়াবা হালধি বেছি হয় কেতিয়াবা ভাতত পানী বেছি হয় হৈ থাকে এইবোৰ হৈ গ'ল লেঠা লাগিলে কৈছিলোঁ ভাতত পানীটো অকণমান কম হ'ল বেছি হ'ল অকণমান পেলপেলীয়া টাইপ হৈ গৈছে তাৰপিছত আৰু মাংসখিনি টেষ্ট কৰি চাওঁ মাংস ঠিকে আছে নিমখ জোখত হৈছে অকল হেৰিহে নাই পানীটোহে অকণমান হেৰি হ'ল ভিডিঅ'টো আছিলে মানে ভিডিঅ'টো চাই সকলোৱে ভাল পাব বুলি আশা কৰিলোঁ যাতে সকলোৱে আগৰ দৰে মৰম চেনেহ সকলো কৰি থাকে এটাই কামনা কৰিলোঁ তো এতিয়া ভাত খাওঁ ভাতৰ মুখত এনেকৈ ৰখি থাকিব নাপায় তো খাই বাহ গুড নাইট